Welcome to Assamese Gyan YouTube channel. বহুত চেষ্টাৰ পিছত বহুত কষ্টৰ পিছত আজি এতিয়া 9 বাজি প্ৰায় 10 বাজিছে তো মই এটা সাৰ্টিফিকেট ডাউনলোড কৰিলো তো ভাবিলো আপোনালোককো ভিডিঅ'ৰ থ্ৰুদি জনাই দিওঁ আপোনালোকেও ডাউনলোড কৰি লওক কিদৰে ডাউনলোড কৰিব মই এইটো ভিডিঅ'ত গোটেইখিনি প্ৰচেছ জনাবলৈ চেষ্টা কৰিম তো নতুন এটা সিস্টেম আহিছে ডাউনলোড কৰাৰ এইটো সিস্টেম কিছুদিন আগত নাছিল তো যোৱাকালি আপডেট হৈছে সিস্টেমটো ইয়াতে ওপৰত এই 3 ডটস আছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰিলে ইয়াতে চাওক অপচন বিলাক আছে ইয়াতে এটা অপচন আছে চাওক ডাউনলোড সাৰ্টিফিকেট তে ডাউনলোড সাৰ্টিফিকেটত আপুনি যাব তাৰ পিছত ইয়াতে অপচন আছে ইয়াতে কি বিচাৰিছে ইন্টাৰ মোবাইল নাম্বাৰ আপুনি যেটো নাম্বাৰ দি ৰেজিষ্টাৰ কৰিছিল এসে হমো আপলোড কৰোতে যেটো নাম্বাৰ দি ৰেজিষ্টাৰ কৰিছিল হেটো নাম্বাৰ দি দিব ধৰক মই এইটো নাম্বাৰ দি ৰেজিষ্টাৰ কৰিছিল মোৰ নাম্বাৰ এইটো তাৰ পিছত ইয়াতে যে ক্যাপচা আছে এইটো ওপৰত ভৰাই দিব ইন্টাৰ ক্যাপচা সেম বহাব যেটো যেনেকে আছে ক্যাপিটাল স্মল নাম্বাৰ গোটেইখিনি মিক্স থাকে তো ডি তাৰ পিছত স্মল এস তাৰ পিছত 6 তাৰ পিছত স্মল ডি 8 তাৰ পিছত গেট ওটিপি ওয়েট এ মোমেন্ট অলপ সময় ল'ব এইটো চাওক ওটিপি আহি গল ইয়াতে ওটিপি আহি গল ওটিপি এন্টাৰ কৰিব তাৰ পিছত সাবমিট মাৰাৰ পিছত চাওক যিমান আপুনি এসে সাবমিট কৰিছে গোটেইখিনি মোৰ স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে মই সাবমিট কৰিছিলো আৰু গোটেইখিনি ইয়াতে নাইছে চাওক বহুত আছে 60 প্লাস ষ্টুডেন্টৰ ইয়াতে এন্ট্ৰি কৰা আছে তো মই এটা সাৰ্টিফিকেট ডাউনলোড কৰি দেখুৱাই আছো ধৰক এইটো চাওক ইয়াতে অপচন আহি গল ওপেনত ক্লিক কৰিব ওপেনত ক্লিক কৰাৰ লগে লগে অলপ সময় ল'ব এইটো চাওক হৈ গল সাৰ্টিফিকেট ডাউনলোডেড গোটেইখিনি আহিছে তো এনেকে আৰামছে সাৰ্টিফিকেট ডাউনলোড হৈ আছে এতিয়া সাৰ্টিফিকেট ডাউনলোড কৰক মই ডাইৰেক্ট লিংকটো ভিডিও ডেসক্ৰিপচনত দি দিম তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ভিডিওটি চোৱাৰ বাবে বহুত ধন্যবাদ